নমস্কাৰ মিছিং আনু লুটাদৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিকূল বতৰকো নেওচি ঢকুৱাখানাত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল গণসমাৱেশ আয়োজন, হাজাৰ হাজাৰ দলীয় কৰ্মী অংশগ্ৰহণ। সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ঢকুৱাখানাত আজি আয়োজন কৰা হয় বিশাল গণসমাৱেশ। ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখানা জিলাৰ মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ডক্টৰ ৰণোজ পেগুৱে। বকুলগুৰি ব্ৰহ্মপুত্ৰ কলেজৰ খেলপথাৰত আয়োজিত এই গণসমাৱেশত প্ৰতিকূল বতৰকো নেওচি অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে। ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঢকুৱাখানা সমষ্টিৰ দ্ৰুত উন্নয়ন সন্দৰ্ভত বক্তব্য ৰাখে। লগতে মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে কৰা উন্নয়ন আৰু কংগ্ৰেছ দলৰ প্ৰতাৰণা সম্পৰ্কে বক্তব্য ৰাখে। সাংসদ হৈ থাকিল লখিমপুৰ, ধেমাজি, মাজুলী এই অঞ্চলত 2014 চনৰ আগত কি আছিল আৰু আজি কি আছে, ৰাতি শুওঁতে টোপনি যোৱাৰ আগত 5 মিনিট মনত পেলাব। এইবছৰ লখিমপুৰ, ধেমাজি, মাজুলীত ক'ৰবাত মথাউৰি ছিঙিছে নেকি? ক'ৰবাত গাঁও এখন নাইকিয়া হৈ গৈছে নেকি? এই বছৰ হোৱা নাই, যোৱা বছৰো হোৱা নাই। ইয়াৰ আগত 14 চনৰ আগত আমাৰ অঞ্চলত মেডিকেল কলেজ এখন আছিল নেকি? মেডিকেল কলেজ যাবলগীয়া হ'লে 14 চনৰ আগত আমি ক'লৈ গৈছিলোঁ? আমি ডিব্ৰুগড়, গুৱাহাটী। এতিয়া এই উত্তৰ-পৰীয়া অঞ্চল লখিমপুৰ, ধেমাজি, মাজুলী আমাৰ সমষ্টিৰ ভিতৰত আমাৰ এখন মেডিকেল কলেজ আছে। ইঞ্জিনিয়াৰিং কলেজ আছিল নেকি 2014 চনৰ আগত? নাছিল। কিন্তু আজি আমাৰ এই উত্তৰ-পৰীয়া অঞ্চলত এখন ইঞ্জিনিয়াৰিং কলেজ আছে আৰু এখন মেডিকেল কলেজ বনাই আছে। এই ইঞ্জিনিয়াৰিং কলেজ বনাইছে, মেডিকেল কলেজ বনালে কোনে বনাইছে? আমি